অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ এক মানসিক চিন্তা। কাৰণ অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ মাননি ৰাজ্য চৰকাৰে এতিয়াও বৃদ্ধি নকৰিলে। ভাৰতবৰ্ষৰ প্ৰায় কেইখন ৰাজ্য চৰকাৰে ইতিমধ্যে কৰ্মৰত হৈ থকা কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধি ঘোষণা কৰিছে। কিন্তু আমাৰ ৰাজ্য চৰকাৰে এতিয়াও অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধি ঘোষণা নকৰিলে। অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলে সকলোৱে ৰাজ্যৰ কেন্দ্ৰসমূহত কৰ্মৰত হৈ আছে, অৰ্থাৎ ইতিমধ্যে অসহযোগ কাৰ্যসূচী উঠাই লৈছে আৰু অংগনবাদী কেন্দ্ৰসমূহত জড়িত হৈ পৰিছে কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলে। কিন্তু মানসিক চিন্তাত পৰিছে এইসকল অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলে। সঞ্চালক মহোদয়ে নিজে দায়িত্ব লৈছে যে ৪৫ দিনৰ ভিতৰত অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা এইসকল কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধিৰ যি দাবী, সেই দাবী মীমাংসা কৰিব, অৰ্থাৎ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি অহা ৪৫ দিনৰ ভিতৰত মাননি বৃদ্ধি ঘোষণা কৰিব বুলি ইতিমধ্যে দায়িত্ব লৈছে। সেই সঞ্চালক মহোদয়ে দিয়া পৰামৰ্শ মৰ্মে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই অহা ৩১ ডিচেম্বৰলৈকে সকলো ধৰণৰ আন্দোলন, ধৰ্ণা আৰু অসহযোগ কাৰ্যসূচী উঠাই লৈছে, বাতিল কৰিছে। সকলো অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলক কেন্দ্ৰসমূহত পুনৰ যোগদান কৰিবলৈ অনুৰোধ জনাইছে। ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহৰ দৰে অসম চৰকাৰেও অতি শীঘ্ৰে এইসকল কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিব লাগে। কাৰণ আজিৰ দিনত এইসকল অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলে যি মাননি পায়, সেই মাননিৰ পইচাৰে তেওঁলোকে পৰিয়াল পোহপালন দিব নোৱাৰা হৈছে। বৰ্তমান বস্তুৰ যি দাম, সেই দামৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে শীঘ্ৰে এইসকল কৰ্মী, সহায়িকা, মিনি কৰ্মীসকলৰ মাননি বৃদ্ধি কৰাৰ আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। ১,২১,০০০ অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ দাবী শীঘ্ৰে ৰাজ্য চৰকাৰে মাননি বৃদ্ধি কৰিব লাগে।